হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় সকলোৱে ভাল চাগে। ভাবিলোঁ ঘৰতে এনেই আছোঁ, অলপ ফুৰিবলৈ যাওঁ, মানে হেৰিটেজ জয়সাগৰত থকা ওচৰতে থকা হেৰিটেজখনলৈ গ'লোঁ। ভাবিলোঁ অকণমান কিবা এটা মনটো ভাল লাগিব, অলপ কিবা এটা এনেই ফিলিংছটো অলপ ভাল লাগিব বুলি ভাবিলোঁ কি ওচৰতে থকা হেৰিটেজখনলৈ যাওঁ। ভাবিলোঁ ইয়াত দেখিছে হেৰিটেজখন, আপোনালোকৰ হয়তো বহুতে গৈছে বা জানিছে বা দেখিছে। ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা কৰি থওঁ, আপোনালোকক দেখাওঁ। এইখন হৈছে হেৰিটেজ। বহুতে হয়তো গৈছে, যদি ক'বচোন কেনেকুৱা লাগে। কিন্তু মই খানাবিলাক ভাল পাওঁ দেই, মানে তাৰ যিবিলাক আপোনাৰ যি আইটেমেই নহওক লাগিলে ভাল বনাইছে। ইয়াৰ ৰিভিউটো মই ভালেই দিম, ভাল বনাই বাৰু দেই। আৰু প্লেচটো বহুত ভাল লাগে, মানে এটা নেচাৰেল প্লেচ। আপোনালোকে যদি যোৱা নাই নিশ্চয় যাওঁ বুলি ভাবিছোঁ। আৰু এইটো যে এইডোখৰত ফটো মৰা প্লেচটো অলপ ভালেই হয় হা, ইমান বেয়া নহয়। বাট আপোনালোকে নিজৰ কথা, আৰু নাওতো অলপ উঠিব। আৰু ভিতৰতো চাব দেই, অকণমান ভিতৰতো অলপ ধুনীয়া আছে বাৰু, ইমান বেয়া নহয়। এইবোৰ দেখাম বাৰু, ভিতৰতো অলপ চাব দেই ভিতৰতো কেনেকুৱা। এটা ধুনীয়া আলোকচিত্ৰ অংকন কৰিছে বুলি ক'ব লাগিব। অসমীয়া সংস্কৃতি ৰখাই থৈছে, মান ৰখাই থৈছে। ইয়াত দেখিছেনে অসমৰ সংস্কৃতি, কিছুমান আমাৰ সংস্কৃতিৰ যি ধাৰা, এই ধাৰাটো জীয়াই ৰাখিছে। কেৱল মাত্ৰ নিজানতা। আপোনালোকে আহিলে নিশ্চয় গম পাব আপোনালোকৰ কথা হা, কিন্তু মই ভাল পাইছোঁ এই দৃশ্যবিলাক দেখি। কেৱল নিজানতাবিলাক ভাল লাগে। এয়া দেখিছেনে এটা সুন্দৰ পৰিৱেশ। আপোনালোকে নিশ্চয় আহিব। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ, টাটা, বাই বাই।